নমস্কাৰ আৰু আপোনালোক সকলোকে বিদিশাস ব্লগছৰ এটা নতুন ব্লগলৈ মই বিদিশাই স্বাগতম জনাইছো আৰু মই আজি ভিডিও মই লেফট হেণ্ডেৰে কৰিছো কাৰণ ৰাইট হেণ্ডত বহুত হোলি লাগিছে আৰু সকলোৱে গম পাইছে আজি বিহুটো কিহৰ ৰিলেটেড আজি হল হোলি আৰু সকলোকে মই ভেৰি ভেৰি হেপী হোলি কৈছো আৰু মোক মানে হোলি নলগাতে স্টাৰ্ট কৰিম বুলি ভাবিছিলো কিন্তু টাইম নহল আৰু এতিয়া হেপী হোলি সো গাইজ মই এটা সৰু পাৰ্টিৰ লগত আছো আৰু ইয়াত ডাঙৰ এটাও নাই এই এটা বুঢ়া এই মই বুঢ়া নহয় ক্লাছ 6 এই অৱস্থা চাওক ইমান ধুনীয়া কাক দেখা মই মেকঅভাৰ মই কৰি দিছো তাকি মই কৰা নাই ইমান গাইজ মোক মজা লগা হৈছে ন কিন্তু মোৰ বেছি ৰং বিৰংগী হোৱা নাই কাৰণ মই দিব হৈছে আৰু বহুত মানুহ আছে আমি দেখাইছো অকণমান পিছত কাৰণ আজি হেপী হোলিৰ আনন্দ উৎসৱৰ কাৰণে আমি ওলাই আহিছোঁ চিকিৎসা পৰ্যটক পৰীক্ষা আজি হোলী আৰম্ভ কৰিছোঁ আপুনি গতিকে আহক সকলোৱে আমি হোলী উপভোগ কৰোঁ আমাৰ মুক্তি চাওক গাইজ ইমান ধুনীয়া আৰু মই কিবাকে মোৰ এটা লগ হ'ল মানে পাপা আহিল কাৰণ মোৰ চব সৰু সৰু ল'ৰা ছোৱালীৰ লগত হোলী খেলিব লাগে হোলী ফূৰ্তি কৰিব লাগে মনৰ পৰা আজি যোগেন দাই বেলেগ গ্ৰুপ ধৰি আহিছে আজি কি আজি হোলী তুমি কিবা এটা ক নমস্কাৰ সকলোলৈ হোলীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ সকলোকে হেপী হোলী আৰু চবে হোলী এনজয় কৰক হোলী খেলক শান্তু আজি শান্তুক একবাৰো দেখুৱা নাই আমাৰ মৰমৰ শান্তু মানে Hello, hi. খুবেই ভাল মানে মোৰ এইটো আছে ব্লেক লং পেণ্ট কিন্তু মোৰ এতিয়া হৈ গৈছে এইটো জণ্ডিছ কালাৰ চব হালধীয়া মোৰ Once more! Feelings radundo. Too many thoughts in my mind, I can't sleep at night, so I just keep writing. Oh my God! Wow! বাল্টিং কিন্তু যোনবোৰ হেৰি আছে পলিথিন আছে পলিথিনৰ ভিতৰত পানী এৰি মোক মাৰি আছে কেনে এটা আচলতে হোৱাইট কালাৰ আছিল মই যে বোলো হোৱাইট চিৰিয়েলবিলাকত যে দেখুৱাই টিভি চিৰিয়েল যে এনেকৈ হোৱাইট লেহেংগা টাইপ কিবা পিন্ধি মই বোলো হোৱাইট টি শ্বাৰ্টটো পিন্ধিও অলপ সেইটো হোৱাইট টি শ্বাৰ্ট পিন্ধাৰ মই হেৰি পাই গৈছে এইটো আৰু মই জীৱনত পিন্ধিব নোৱাৰিম চাগে এইটো ধোৱাৰ পাছত দেখা যাব কথা আমি দুটা কালি ভেকচিন ল'লোঁ ইয়াতে লৈছোঁ মই এখন হাতত যোৱাকালি একো বিগ চিক একো নাই কিন্তু এতিয়া অ' মাই গড মানে হাতখন তেৰি আৰু আমাৰ মিষ্টাৰ প্ৰীতম দবিলাৰ এবাৰ দেখাই দিওঁ মানে ইমান ধুনীয়া দেখা হৈছে চাওক ইমান ধুনীয়া মই আধা মেকঅভাৰ মই কৰিছোঁ আমিতো পানীত চব ধোৱা গ'ল এতিয়া গাটো ধুই দিওঁ চ' গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু ওৱান্স এগেইন আ ভেৰি হেপী হোলী আৰু মোৰ ৰং যোৱাই নাই তথাপিতো ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰিব আৰু যদি ভাল লাগিছে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যাতে আপোনালোকে নতুন নতুন ভিডিঅ' পাই থাকে আৰু ভিডিঅ'ছবোৰ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং